Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি মই এটা নতুন ভিডিঅ'। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই বনাম পানী কোমৰাৰ এটা ৰেচিপি। ইয়াত মই লৈছোঁ পানী কোমৰা এফাল। মই এনেকৈ চিলি কাটি ধুই লৈছোঁ আৰু ইয়াত মই দুটা আলুৰ ব্যৱহাৰ কৰিছোঁ। আলুকেইটাও মই তেনেকৈ কাটি লৈছোঁ আৰু ইয়াত মই এটা ডাঙৰ পিয়াজ কাটি লৈছোঁ। 4-5টা লৈছোঁ। কেঁচা জলকীয়া 3-4 ফুটা লৈছোঁ। নহৰু আৰু দুটা শুকান জলকীয়াৰ ব্যৱহাৰ কৰিম। এতিয়া প্ৰথমতে মই কাটি থোৱা পিয়াজ, নহৰু আৰু জলকীয়াখিনি মিক্সিৰ এটা জাৰত দি ভালকৈ পেষ্ট বনাই ল'ম। পানী কোমৰা তৰকাৰী বাৰু সকলোৱে খায়। আজি মই অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো যদি ভাল লাগে আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে খাই। তো চাওক মই পেষ্ট কৰি লৈছোঁ আৰু ইয়াত মই লৈছোঁ 1 চামুচ গোটা জিৰা আৰু লৈছোঁ 1 চামুচ পাঁচফোৰণ। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ। এইখন গৰম হ'লে ইয়াত মই দি দিম পৰিমাণ অনুসৰি মিঠাতেল। মই তেলখিনি দি দিছোঁ। আপোনালোকে তেলৰ পৰিমাণ নিজৰ পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব। ইয়াত মই জলকীয়াকেইটা দি দিছোঁ আৰু ইয়াত পাঁচফোৰণ আৰু গোটা জিৰাখিনিও একেলগে দি দিছোঁ। এইখিনি অকণমান সময় ভজাৰ পিছত ইয়াত মই দি দিম নহৰু, জলকীয়া আৰু পিঁয়াজৰ পেষ্টখিনি একেলগে দি মই অকণমান সময় ভাজি ল'ম। তাৰপিছত ইয়াত ব্যৱহাৰ কৰিম শুকান মছলাখিনি। এতিয়া পেষ্টখিনি ইয়াত দি দিছোঁ একেলগে। গেছৰ ফ্লেমটো কমাই ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব। আৰু এতিয়া মই ইয়াত শুকান মছলাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই 1 চামুচ নিমখ দিছোঁ, 1 চামুচ দিছোঁ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা পাউডাৰ ব্যৱহাৰ কৰিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি বাকী মছলাখিনিৰ ব্যৱহাৰ কৰিব। এতিয়া মছলাখিনি অকণমান ভজাৰ পিছত ইয়াত মই দি দিম পানী কোমোৰা আৰু আলুখিনি। এনেকৈ মছলা ভাজি পানী কোমোৰা তৰকাৰী বনালে খুবেই সোৱাদ হয় খাবলৈ। আপোনালোকে বনাই খাব আৰু কেনেকুৱা পালে মোক জনাব। এতিয়া এইখিনি অকণমান সময় লৰোৱাৰ পিছত মই ঢাকন মাৰি দিম আৰু গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া মই এইখিনি ঢাকি থৈ দিম আৰু চাওক মই ঢাকি থৈ দিছিলোঁ। 2-3 মিনিট পিছত মই খুলি চাইছোঁ আৰু ইয়াত মই দি দিছোঁ পৰিমাণ অনুসৰি পানী। মই ইয়াত 2 কাপ পানীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি পানীৰ ব্যৱহাৰ কৰিব। এতিয়া মই এইখিনি ঢাকি থৈ দিম। চাওক মই 5-7 মিনিট পিছত ঢাকন খুলিছোঁ আৰু এতিয়া লাও আৰু আলু একেবাৰে সিজি গৈছে পানী কোমোৰা। এতিয়া মই নমাইছোঁ। চাওক খাবলৈ খুবেই সোৱাদ হৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব। পানী কোমোৰা সহজতে কোনো খাবলৈ ভাল নাপায়। কিছুমান মানুহে বহুতেই ভাল নাপায় পানী কোমোৰা, কিন্তু এনেকৈ আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাবচোন। খাবলৈ খুবেই সোৱাদ হয় আৰু যিসকলে পানী কোমোৰা নাখায়, বেয়া পায়, সিহঁতেও খাব। চ' গাইজ, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ গাইজ।